বাবু ভাত খালা বাবু ভাত খালা বাবু ভাত খালা বাবু ভাত খালা এই বিষয়টো লৈ সমগ্ৰ অসম এই মুহূৰ্তত আটাইতকৈ বেছি কি আৰু এই পঞ্চায়ত ইলেকশ্যনৰ নিজতকৈও বেছি চাগে চৰ্চিত হৈছে এইটো বিষয় যে বাবু ভাত খালা। নমস্কাৰ, মই হিমাংশু প্ৰসাদ দাস আপোনালোকক ক'বলৈ গৈ আছো নহয়, আচলতে ক'বলৈ মন গ'ল এটা কথা যে এহাল প্ৰেমিক প্ৰেমিকা, কাৰোবাৰ বয়স 14, কাৰোবাৰ বয়স 16, সিহঁতে ফেচবুকত, হোৱাটছএপত, মেছেঞ্জাৰত ক'ৰবাত কথা পাতিলে যে মোক পলাই লৈ যোৱা, মই আৰু থাকিব নোৱাৰোঁ, আৰু সেইখিনি কথা ভাইৰেল হৈ গ'ল। আচলতে পলাই যাওঁতে সিহঁত ধৰা পৰি গ'ল, আৰু তাক লৈ গোটেই অসমখনৰ মানুহে এতিয়া জমনি কৰি আছে, কৌতুক কৰি আছে, মস্তি কৰি আছে আচলতে। আৰু এই গোটেই কথাটোৱে কোনোবাখিনিত সেই নিউজটো শুনাৰ পৰা, দেখাৰ পৰা মোক ব্যক্তিগতভাৱে ডিষ্টাৰ্ব কৰি আছিলে। 14 বছৰীয়া এজনী ছোৱালী 16 বছৰীয়া এজন ল'ৰাৰ প্ৰেমত পৰিলে। এইটো পৃথিৱীত কি নহ'বলগীয়া ঘটনা ঘটিল নেকি? পৃথিৱীত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে নেকি যে এজনী 14 বছৰীয়া ছোৱালী 16 বছৰীয়া ছোৱালী প্ৰেমত পৰিছে? ক্লাছ 8 বা 9ত পঢ়ি থকা ছোৱালী প্ৰেমত পৰিছে, এইটো প্ৰথম হৈছে নেকি? এনেকুৱা হাজাৰ বিজাৰ লাখ লাখ কোটি কোটি ঘটনা প্ৰতিদিনে ঘটি থাকে। ফেচবুক বা হোৱাটছএপত এনেকুৱা ধৰণৰ মেছেজ, বাবু ভাত খালা, তুমি নহ'লে মই অমুকত জাপ দিম, এনেকুৱা ধৰণৰ কথা এয়া প্ৰথমবাৰৰ কাৰণে কোনোবাই হোৱাটছএপত মেছেজত লিখিছে নেকি? ইয়াৰ আগতে কোনেও লিখা নাই। মই নিজে যদি কওঁ, আমাৰ বাৰু কলেজীয়া দিনত বা সেয়া দিনত হোৱাটছএপ, ফেচবুক এইবিলাক নাছিল, এনেকৈ হাজাৰবাৰ আমি লিখিছোঁ, কৈছোঁ, এতিয়াও লিখোঁ বা কওঁ। আপোনালোকে নকয় নেকি এতিয়াও? কাৰোবাৰ হোৱাটছআপ বা ফেচবুকৰ মেছেঞ্জাৰ বা এইটো ভাইৰেল হ'ল কাৰণে আমি গম পালোঁ। এনেকৈ ভাইৰেল নোহোৱা, ৰাতিপুৱা উঠি ডিলিট কৰি দিয়া, তেনেকুৱা 1 লাখ মেছেজ থাকে। ধৰা হ'ল যে অসমৰ 1 লাখ মানুহে হোৱাটছআপ ইউজ কৰে, তেতিয়াহ'লে 80,080,882 জনে এনেকুৱা হয়তো মেছেজ জীৱনত লিখি পাইছে বা লিখি থাকে। তেতিয়াহ'লে ইমান কৌতুক কিয়? আমি সকলোৱে প্ৰেমৰ সপক্ষে কথা কওঁ, ভালপোৱাৰ সপক্ষে কথা কওঁ। এজনী 14 বছৰীয়া ছোৱালীয়ে জীৱনত কিবা এটা অনুভৱ কৰিলে, সেয়া প্ৰেম নে মোহ, সেয়া এটা দাৰ্শনিক প্ৰশ্ন। সেই বিতৰ্কত আমি নাযাওঁ। প্ৰেম কি কোনেও নাজানে, প্ৰেম কি কোনেও নাজানে। কিন্তু তাইৰ ভাল লাগিলে, সেই ল'ৰাটোক, সেই গাঁওখনৰ সেই ল'ৰাটোৰ সেই ছোৱালীজনীক ভাল লাগিলে। সিহঁতৰ কোনোবাখিনি মনৰ মিল হৈছে, সিহঁতে কথা পাতে, সিহঁতে একেলগে থাকিব বিচাৰে। সেই থাকিব বিচৰাটো দুখ নেকি, ভুল নেকি? ভুল নে কি শুদ্ধ, সিহঁতে নিজেই গম পাব সংসাৰ কৰাৰ 5 বছৰ পিছত, 10 বছৰ পিছত, বা 1 বছৰ পিছত, বা 2 বছৰ পিছত। সেইটো এটা বেলেগ প্ৰশ্ন। আমি প্ৰেমৰ সপক্ষে শ্লোগান দিওঁ, আৰু আকৌ বাস্তৱ জীৱনত এহাল ল'ৰা ছোৱালীয়ে হোৱাটছআপত বা মেছেঞ্জাৰত বা মোবাইলত সিহঁতে দিয়া মেছেজটোক লৈ, বাবু ভাত খালা, তুমি ভাত নাখালে ময়ো ভাত নাখাম, তুমি আহা না, মোক লৈ যোৱা, মই থাকিব নোৱাৰোঁ, এই কথাবিলাক লৈ আমি জমনি কৰোঁ, কৌতুক কৰোঁ, মস্তি কৰোঁ, আমি হাঁহোঁ। আপোনালোকে এইবিলাক নকৰিব। আৰু যিবিলাকে কৰি আছে তেওঁলোকেও কৰি পাইছে জীৱনত। পাৰ্থক্যটো এইটোৱে যে আপোনালোকৰ মেছেজবিলাক ভাইৰেল হোৱা নাই, আপোনালোকৰ মেছেজবিলাক বেলেগ মানুহে গম পোৱা নাই, আৰু সিহঁতৰ মেছেজকেইটা গম পাই গ'ল। পাৰ্থক্যটো ইমানখিনি। মই কাৰোবাৰ ঘৰৰ আলহী হৈ গ'লোঁ, মোৰ লগত এজন বন্ধুও গ'ল, দুয়োজনে ঘৰৰ ড্ৰয়িং ৰুমত বহি থাকিলোঁ, আৰু দুয়োজনে দেখিলোঁ যে ধুনীয়া এটা বস্তু সজাই থোৱা আছে। মোৰো লোভ জাগিলে সেই বস্তুটো লৈ আহিবলৈ, তাৰো লোভ জাগিলে সেই বস্তুটো লৈ আহিবলৈ। সি চান্স পালে, এটা সুযোগত সি পকেটৰ ভিতৰত বস্তুটো সুমুৱাই ল'লে, আৰু মই চান্স নাপালোঁ, সেইকাৰণে বস্তুটো মই পকেটৰ ভিতৰত সুমুৱাই ল'ব নোৱাৰিলোঁ। আহিবৰ সময়ত সি ধৰা পৰিল, আৰু তাৰ নাম হ'ল চোৰ। ময়ো গালি দিম যে কেনেকুৱা ফাল্টু ল'ৰাৰ লগত মই আহিছিলোঁ মানুহৰ ঘৰত আলহী খাবলৈ। কিন্তু মন মোৰো আছিলে সেইটো চুৰ কৰি আনিব। কেৱল পাৰ্থক্যটো এইটো যে মই চান্স নাপালোঁ।
আপোনালোকে এইটো কাম এই কাৰণেই নকৰিব কাইলৈ যদি সেই ল'ৰাজন বা সেই ছোৱালীজনীয়ে আত্মহত্যা কৰে, সুইচাইড কৰে, তাৰ কাৰণে ৰেছপনচিবল কোন হ'ব? প্ৰেমহে কৰিছে, সেই প্ৰেম ভুল হওক বা শুদ্ধ হওক, প্ৰেম ভুল নে শুদ্ধ, প্ৰেম সঁচাকৈ সেই জন্ম হোৱা ফিলিংছবিলাক সঁচা নে মিছা, এইবিলাক কথা সদায় এটা এবচাৰ্ড কুৱেশ্যন হৈ থাকিব পৃথিৱী জীয়াই থকালৈকে। কোনোদিন তাৰ উত্তৰ নোলায়। সিহঁতৰ লেভেলত কৰিছে, তাৰ ভাল লাগিছে, তাইৰ ভাল লাগিছে, তাক দুয়োটা একেলগে থাকিম বুলি ভাবিছে। প্ৰতিদিনাই আমি বলিউডৰ চিনেমা চাওঁ, গান, নাটক, চিৰিয়েল, চিনেমা, সদায় আমি সেইবিলাক কথাই উৎসাহ দি থাকোঁ, আমিবিলাকে উৎসাহ দি থাকোঁ। আজি তাৰ সেই উৎসাহত কোনোবাই যদি সেই কামটো প্ৰেক্টিকেলি ৰিয়েল লাইফত কৰি দিছে, তেতিয়া আকৌ আমি জ্বলো বা তাক লৈ আমি কৌতুক কৰোঁ। নকৰিব। বাবু ভাত খালা? এনেকে বহুত মানুহে ৰাতি মেছেজ কৰে, বাকীবিলাকৰ মেছেজবিলাক ওলোৱা নাই, সিহঁতে ওলাইছে। সেই ল'ৰা ছোৱালী অলপ ধুনীয়াকৈ জীয়াই থাকিব দিয়ক, আপোনালোকো জীয়াই থাকক। জীৱন জিন্দাবাদ। ধন্যবাদ।